So hey guys, welcome back to my YouTube channel. So কাৰণ তুমি বাঙৰ vlog মানে guys আজি কি হল কিমান বাইক চলাম আজি ভাবছো সাইকেল লৈ কিনে অলপ ফুৰি আহো তো guys আজি হল ৰবিবাৰ বুলি অলপ ফুৰি আহো ঘৰতেনো কিমান থাকিম আর এখন হল মোৰ সাইকেল ডিউক 390 তো আজি মই ডিউক 390 লং মোৰ ডিউক 390 চলাব আমাৰ পেটলা ভাই মই চলাম এখন ৰক ৰাইডাৰ তো ইও যাব আমাৰ লগত ইও যাব তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব ধুনীয়া ৰিজৰ্টৰ লৈ যাই আছো আপোনালোকে চাই থাকক তো বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো গাইছ এনেকে আর মানে কি পথৰ মাজে মাজে যাই আছো কি সুন্দৰ দৃশ্য দুটা একেলগে বহিছি আর এনেকে যাই আছো দে না কি আর কি মজা ভিউ গাইছ আপোনালোকে খালি চাই থাকক ভিডিওটো আৰু ধামাকা হ'ব মুঠতে দে আৰু মাছ পাই আছে বাইদেউ তো গাইছ এনেকে আর আহি আছো দে আর মানে ভাগাত ধরে গাইছ কিমাননো এনেকে বুলি মানে কি সাইকেল লৈ কিমান আহিবি আর তাকো আহিছো দে আর তো আজি যাই আছে দিম আর বতৰটো আজি ঠাণ্ডা না অলপ তো মানে গেছে অডিজা একুলেন আগতে এখন হইলে কুলেন তো বর্তমান এনেকে যাই আছো আর পামি আর এই ট্রাকখনৰ আগতে আছে গেটটো হয়তো আমি সোমাব লাগিব তো গাইজ এইখানে হল রিজর্ট ডাইরেক্ট সরকে দিলো আর তো মানে কি আমি বর্তমান আহি কিনে পালো রানী চাং রিজর্ট তো এইখানে হল গুৱাহাটী চাং রিজর্ট মানে রানীৰ তো বর্তমান ভিতৰলৈকে যাওঁ মানে কিবা বেলেগ মিটিং চলিছিলে কিন্তু আমাক যাব দিয়া নাছিল অলপ সময় ৰখিব কৰে বৰষুণটো আহি আছে এনেকৈ ভিজি ভিডিঅ' বনাম তো বলক ভিতৰলৈকে যাওঁ নেকি তো আমাক ফাইনেলি ভিতৰলৈ সুৰকিব দিলে তো বৰ্তমান এনেকৈ যাই আছো আৰু নাকি এই ভাই ইয়াতে এই ৰাস্তাত চলি আৰু গেল তাত মোক ফাঁহি কিনে গোটেই মানে শিলে বালাই গোটেই ওলাই আছে ৰাস্তাটো কৰিলে ৰাত মোক ফাঁহি যাব বাদ দি আৰু যাওঁ আৰু ভিতৰত কিবা বেলেগ মিটিং চলি আছে আৰু সেইকাৰণে আহিব দিলে কিন্তু এখন ৰিজৰ্ট আহিলে পইচা নলয় ডাইৰেক্ট মানে ফ্ৰী আছে তো বলক তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক নেকি হাতে কাজি খান চাইকেলতে দুটা আহিছে পৰবাৰ ৰিক্স থাকে না ৰাস্তাটো কিবা মানে কেম্বা গাইছ মানে বৰষুণ দিলে শিল মাখান হলছি না বাক্কা ব্লক পাৰা নাই কিবা কৰে নাজানো তো ভিতৰলৈকে যাওঁ কৈছোঁ বঢ়িয়া জেগা গাইছ চাব বক তো মানে কি আমি পনি কিনে আহি পালোঁ মানে কি ইয়াতে ৰিজৰ্ট আহি পালোঁ তো ইয়াতে চাইকেল থৈ দিছোঁ আৰু ইয়াতে মই ডিউক 390 পাৰ্কিং কৰিছোঁ ৰক ৰাইডাৰ বিটুইন পাৰ্কিং কৰি দিছোঁ তো মানে কি আমাৰ ভাই এটা কেমেৰা আনছি তো গাইছ ইয়াতে হ'ল কেমেৰাটো দি ফটো উঠি আছে মানে কি ফটো উঠোৱা ৰিল চিল বনাব তো মই দুখনমান ফটো উঠিম আপোনালোকে ইনষ্টাগ্ৰামত দেখাব পাব ইনষ্টাগ্ৰামটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকক তো এইখিনি আৰু ৰিজৰ্টখন চাওক তেন্তে এইখনে হ'ল ৰিজৰ্টখন মানে এটা ৰুম এইগিলা ৰুম আৰু গাইছ ভাল লাগে আৰু কিবা এটা আহি কিনে আপোনালোকক দেখুৱাইছোঁ গাইছ মানুহ আছে এতিয়া আৰু কিবা বেছি হাল্লা কৰিব আমাৰ মিটিং চলি আছে না দেখুৱাইছোঁ ৰ'ব আপোনালোকক অলপ ইয়াৰ ফটোৱে উঠি আছে আৰু কেমেৰা আনছে আৰু কেমেৰাটো মানে হিৰে গাইছে কিনে ফটো উঠি আছে তো গিলা গাইছ মানে ইয়াতে ৰেষ্টুৰেণ্টো হয় মানে থাকিব পাৰে থাকিলে মানে তাতে সিভাগে থকা বেলেগ ৰুমো আছে হোটেলো হয় তো সিভাগে এটা পুখুৰীও আছে তো এইখনত মানে তাতে ফটো উঠে তো চাই কিনে ভাল লাগে আৰু মই হয় দি যাই আছোঁ ৰ'ব দেখুৱাই আছোঁ আপোনালোকক তো গাইছ দুখনমান ঠাণ্ডাৰ কাৰণে ফটো উঠলি ইয়াতে মানে খা কাটি আছে চাউণ্ডটো মানে বহুত আহিছে কথা চথা ক'ব পৰা নাই গাইছ মানে কি বহুত হাল্লা হৈছে তো ইবাগে কিবা মই যে কিবা হেৰি মিটিং চলি থকা বুলি কৈছিলোঁ তাতে মানে চলি আছে আৰু গাইছ কি এই তাতে চলি আছে
তাতে হ'ল থাকলে মানে সিহঁতে কিবা ৰিল চিল বনাইছে ফটো চটো উঠি আছে মই সেইমান উঠলোঁ উঠি কিনে আৰু উঠি কিবা এখন দুখনমান উঠি কিনে যাওঁ আৰু না কি যায় এইখন ৰিজৰ্ট মানে ঘৰত যাওঁ আমাৰ দেৰি হৈ আছে মানে ক'ৰবাত যাব লাগে তো কি হ'ল ভিডিঅ' গম নাপাওঁ সৰু হৈছে এইটো হৈছে আৰু যাওঁ আৰু ঘৰততো তো গাইজ ইয়াৰ পৰা ওলালোঁ যদি ভিডিঅ'টো চাই কিনে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব গাইজ ডক পে বাই বাই